এফালে ডাঙৰ বা আহিছে মেলালৈ যাবলৈ ডাঙৰ বা টিকলিকে এফালে নতুন কাপোৰ কানি পিন্ধি লৈছে মেলালৈ যাবলৈ সবে নতুন নতুন পিন্ধি লৈছে মাইনা কি কিনিবা আজি পইচা নোহোৱাকৈ সব মেলালৈ ওলাইছে আৰু এফালে নতুন চোলা তোলা পিন্ধি লৈছে টিকলিকেও নতুন কাপোৰ পিন্ধি লৈছে ডাঙৰ বা ষ্টাইল কৰি লৈছে স্কুটি ৰাহা ন চুলি তুলি হৰি হৈছেগে হাই এভৰিৱান গুড ইভিনিং ওয়েলকাম বেক টু মাই চেনেল এফালে অলৰেডি বাজি গ'ল 7টা আৰু এফালে সেই ডাঙৰ বাহঁত আহিছে মাইনাহঁত আহিছে লৈ ব'লা আৰু এফালে সেই মেলা বাগানত মেলা হৈ আছে যে তাকে ওলাইছো আৰু এফালে মাইনাহঁতো আহি পাইছেহি চাহ তাহ খোৱা নাই অলপ তাতে খোৱা বোৱা হ'বগে আৰু গৰম ইমান বেছি আৰু তাকে চব ওলাই কৰিলেও ৰেডি পটাপট যাওঁ এফালে টিকলিকা পুৰা হাল্লা লগাই আছে ব'লা এই মেলা বুলি একদম পটাপট যাওঁ এফালে টিকলিকা পুৰা হাল্লা লগাই আছে একদম পুৰা যাব লাগে মেলা মেলাকে আছে পটাপট গৈ লওঁ তাত গৈ এফালে মেলা আহি পাই গ'লোহি এইটো অম্বেটা মাইনা টিকলিখন গাড়ীতে আছে নামাই নাইকিয়া আগৰ ব্লগ ইয়াতে ষ্টাৰ্ট কৰি লৈছোঁ ঘৰৰ পৰা একদম দৌৰা দৌৰিকৈ ষ্টাৰ্ট কৰা হৈ গ'ল আপোনাৰ সেই টিকলিখন এই নামি আহি আছে বাৰু ইয়াৰ পৰা সোমাই যাম এতিয়া ৰ'ব কালিটো ভালকৈ দেখাবলৈ নহ'লে দৌৰা দৌৰিকৈ তেতিয়া আজি ভালকৈ গোটেই মেলাখন দেখাম মেলা আহি পাই গ'লোহি আৰু এইফালে লাইটিং ডেকৰেশ্যন প্ৰথমতে দেখাই লৈছোঁ লগতে ভিতৰলৈ সোমাই গৈ থাকিম আমাৰ লগতে মেলাখন আপোনালোককো দেখাই থাকিম আৰু কালি আহিছিলোঁ ইমান ভিৰ ভাৰ নাছিলে ব্লগ এটাও বনাইছিলোঁ কিবা এটা অসুবিধাৰ কাৰণে মানে ব্লগটো ডিলিট কৰিবলগীয়া হৈ গ'ল আৰু ব্লগ লগতে আপোনালোককো মেলাখন আমাৰ লগতে দেখাই আছোঁ আৰু এতিয়া 7টামান বাজি গৈছেহে লাহে লাহে মানুহৰ মানে ভিৰটো আৰম্ভ হ'ব আৰু কালি আহোঁতেতো ইমান ভিৰ নাছিলে এতিয়া মানে মেলাখন একদম ৰাতি 2টা 3টালৈকে পুৰা ভিৰ হ'ব দিনত মানে গৰমৰ কাৰণে মানুহবোৰ ওলাব নোৱাৰে যে এতিয়া সন্ধিয়াৰ পৰা মানে মেলাখন ভিৰ লাগে প্ৰথমতে মেলাখন চোৱা আগতে বোলো মন্দিৰভাগ আছে যিহেতু একেনে দৰ্শন কৰি লওঁ তাৰপিছতে মেলাখন চাই থাকিম তে ভিতৰলৈ গৈ থাকোঁ বলক আৰু মানে সবফালে গান চান বাজি থকাৰ কাৰণে ভইচ অভাৰ দিবলগীয়া হৈ গৈছেগৈ গৈ পেলাই নহ'লে কপিৰাইট লাগি যাব প্ৰথমতে সেৱা এটা কৰি লওঁগে আৰু মন্দিৰ মানে মেলালৈ আহি পেলাই মন্দিৰভাগ থাকি যদি সেৱা এটা নকৰোঁ কেনেকৈ হ'ব আৰু মাইনা আহিছে লগতে সেইকাৰণে মাইনাক ভিডিঅ' কৰিবলৈ দিছোঁ এনেই নহ'লেতো অম্বেটাই ভিডিঅ' কৰি নিদিয়ে এওঁ কৰি নিদিয়ে মই নিজে যিকণ কৰিলেই কৰা ৰ'ব পটককৈ সেৱাটো কৰি লওঁ কৰি মেলি লৈ পেলাই তাৰপিছতে লগ পাই আছোঁ ব্লগটো চাই থাকক সম্পূৰ্ণ শেষলৈকে ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে সেৱা কৰি ল'লোঁ কৰি লৈ পেলাই অকণমান বোলো বহি লৈছোঁ লৈ পেলাই প্ৰসাদ খাই পেলাই তাৰপিছত আৰু মেলাখন চাই আছোঁগৈ আৰু এইফালে ভইচ অভাৰে দিবলগীয়া হৈ আছে গোটেই ব্লগটোত চাগে ভইচ অভাৰে দিবলগীয়া হৈ যাব নেকি গান বাজি থকাৰ কাৰণে আৰু এইফালে কিবা কিবি এওঁলোকে কথাও পাতি আছিলে কম দামতে ইমান ধুনীয়া ধুনীয়া বস্তু আহিছে কালি যে চাইছিলোঁ উৎপাতকৈ অলপ চাইছিলোঁ কালিতো কাৰেণ্ট নাছিলে মানে ইমান ভালকৈ চাবলৈ নোৱাৰিলোঁ আৰু ইমান কম দামত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে ন চাই থাকিলে গম পাই কাপোৰবিলাক একদম ৰিজনেবল প্ৰাইচত মানে একদম মানে ধুনীয়া ধুনীয়া আহিছে আৰু মানে ৰাফ ইউজ কৰিবলৈ গৰমত পিন্ধিবৰ কাৰণে একদম ধুনীয়া ধুনীয়া কাপোৰ মই কালি কেইযোৰমান নিছিলোৱেই নহয় আৰু সেইকাৰণে আজি বোলো আকৌ চাইছোঁ কিবা কিবি টিকলিহঁতে এইফালে লৈ আছে আৰু মই চাই আছোঁ ভিডিঅ' কৰি আছোঁ আৰু মোৰ এতিয়ালৈকে একো বস্তু লোৱাই নাইকিয়া লাহে লাহে চাই আছোঁ আৰু এইফালে কম দামত ইমান ধুনীয়া ধুনীয়া এইবিলাক মানে ৰাফ ইউজ কৰিবলৈ ধুনীয়া হয় আৰু এইফালে
লগতে প্ৰাইচবোৰো মই দেখাই গৈছোঁ সব জেগাতে মানে প্ৰাইচবোৰ ইমান মনত নাথাকেও যায় সেইকাৰণে প্ৰাইচৰ লগতে মই ভিডিঅ' কৰোঁতে গোটেইখিনি দেখাই গৈছোঁ এইফালে মাইনাহঁতে লৈ আছে টিকলিহঁতে লৈ আছে অম্বেতাই লৈ আছে চবেই ভাগে ভাগে নিজৰ নিজৰ কাৰণে চাই আছে আৰু মোৰ ল'বলগীয়া মানে ইয়াত তেনেকুৱা একো বস্তু নাই সেইকাৰণে মই ভিডিঅ' কৰি আছোঁ লগতে আপোনালোককো দেখাই গৈছোঁ মেলা বুলি ক'লে মানে কি বস্তুবিলাক লোৱা নোলোৱাতকৈ মানে চায়ো ভাল লাগে আৰু কি লওঁ কি নলওঁ নিচিনা মনবিলাক একদম মানে কি লওঁ কি নলওঁ নিচিনা হৈ যায় কালি ইয়াৰ পৰাই টিকলিকৰ ফ্ৰক এটা লৈছিলোঁ ৰেড কালাৰ আৰু বাকীবিলাক মানে তাইৰ জোখত নাতেই তাইৰ চাইজত নাইকিয়া কিছুমান সৰু হয় কিছুমান মানে বেছি ডাঙৰ হয় কালি এইটো কালাৰৰ এটা লৈছিলোঁ আৰু এইফালে এই অম্বেতাৰ কাৰণে টি চাৰ্ট চাই আছে সি মানে মানুহটো পটককৈ বাঢ়ি যায় যে আৰু এইফালে বল চল খেলিবলৈ লাগিয়ে থাকে আৰু এইফালে 100 টকাৰ একদম ধুনীয়া ধুনীয়া কটনৰ গাৰুৱাৰ আৰু এইফালে মাইনাই জানো কি চাই আছে এইবিলাক টি চাৰ্ট এইবিলাকৰ প্ৰাইচ জানো মই ওপৰতে চব মানে হেৰি কৰি 150 মানত হ'ব আৰু এইফালে 200 টকাত চাৰ্ট 200 টকাত মানে ৰাফিজ কৰিবলৈ ধুনীয়া চাৰ্ট আৰু 100 টকাত এইবিলাক 100ত এইবিলাক ভাল ভাল চুলা দিছে এইবিলাক ন 100ত এই ঘূৰাই ঘূৰাই দেখুৱাই দিয়ে তোমাকে দেখুৱাই দিছোঁ সেইকাৰণে মানুহজনী এইফালে ঘূৰি লোৱা পিঠিডাল দেখুৱাই দিছোঁ চবেই লোৱাত ব্যস্ত আৰু মই ভিডিঅ' কৰাত ব্যস্ত এইফালে 200 টকাত এইবিলাক নাইটিবিলাক আহিছে কটনৰ নাইটি ধুনীয়া কোমল কোমল আৰু মানে বেছি হাই ৰেঞ্জৰ নহয় মানে 200 300ৰ পৰা মানে চব তলতে 300 200 150 তাৰপিছতে 100ৰ ভিতৰতে এইবিলাক 200ত একদম ধুনীয়া ধুনীয়া চবে বজাৰ কৰি আছে তাৰপিছতে বজাৰ কৰি আছে এইফালে চোলা চাই এইফালে চাৰ্ট এটা ট্ৰাই কৰি আছে কালি এটা লৈছিলে পিন্ধিবলৈ খুব ধুনীয়া আৰু এইফালে এইজনী টিকলিকে কালি লোৱা কাপোৰে পিন্ধি আহিছে আৰু এইফালে তাই একদম পুৰা ফূৰ্তি মেলা বুলি ক'লে এনেও আৰু ফূৰ্তি লাগেই নহয় আৰু এইফালে চবেই নিজৰ নিজৰ কিবা কিবি চাই আছে ডাঙৰ বাই নাইটি চাই আছে আৰু এইফালে এতিয়া আহিছোঁ বেগ এইবোৰ চব 100 টকাৰ বেগ আৰু মেলালৈ আহিলে মানে মোৰ বেগ আৰু চেণ্ডেল এইকেইটা মানে 1 নম্বৰতে পচন্দ হয়েই আৰু ধুনীয়া ধুনীয়া এইবিলাক সৰু ল'ৰা ছোৱালী বেগ ভাল লাগিছে দেখিবলৈ মোৰ কাৰণে বোলো এটা বেগ এটা চাই লওঁ লগতে আপোনালোককো দেখুৱাই থাকোঁ মেলা বুলি ক'লে যদি গোটেইবোৰ নেদেখাওঁ আৰু এনেও মেলা বুলি ক'লে মানে ভিডিঅ'বিলাক মানুহে খুব এক্সাইটমেণ্টত চাই ন ভাল লাগে পেঞ্চিল এইবিলাক চব পেঞ্চিল এয়া চব পেঞ্চিলে এইবিলাক বা এইবিলাক চব পেঞ্চিলৰ ভেৰাইটি তাৰপিছতে লগতে এইবোৰ পেন ন বা চাকু পেন কেনেকুৱা ডিজাইনৰ বস্তু ওলাইছে আজিকালি এইটো পেন এয়া পেন আৰু এইবোৰ চাৰ্পনাৰ কেনেকুৱা গম পাইছোঁ চাৰ্পনাৰ এইবিলাক চব ইৰেজাৰ এইবিলাক ৰবৰ এইবিলাক চাৰ্পনাৰ ভাল লাগিছে এইটো ডৰেমন এই ডৰেমনৰ চাৰ্পনাৰ এইবিলাক চব চাৰ্পনাৰে ভাল লাগিছে দেখিবলৈ আৰু এইবিলাক ইমান ধুনীয়া ধুনীয়া কিউট কিউট এইবিলাক ৰাবাৰ মানুহে ইউজ কৰিবলৈ মন নাযাব সজাই থ'বলৈহে মন যাব ভাল লাগিছে কিবা কিবি চবেই লৈ থকা হৈছে মই তেনেকৈ লোৱাগৈ নাই যেনিবা সেই বেগ এটা ল'লোঁ আৰু এইবিলাক কিমান ধুনীয়া ধুনীয়া ৰাবাৰ চাবাৰ ওলাইছে আৰু এইফালে সেই আধা ঘূৰাগেই নাইকিয়া 30% মান মেলা ঘূৰিছোঁহে ভিতৰত চবেই গান চান বাজি আছিলে যে কপিৰাইট লাগিব এতিয়াহে মানে হেৰি কৰা হৈছে আৰু এইফালে এতিয়া সেই চবেই খাবলৈ আহিছে তাৰপিছত আৰু বজাৰ মেলা ঘূৰি থাকিম আৰু লাহে লাহে ডাঙৰ মেলা ঘূৰি কেনেকুৱা আৰম্ভ কৰিছোঁহে ন হা প্ৰথম খাই লওঁ তাৰপিছত আৰু লাহে লাহে ঘূৰি থাকিম মাইনাই ফটো উঠি তৎ পোৱা নাই হা মাইনা কেনেকুৱা লাগিছে ভাল লাগিছে আৰম্ভ কৰিছোঁহে আৰু ন খাই বৈ মেলা চাই থাকিম আৰু এইফালে টিকলিক চকৰিত উঠিবলৈ আহিছে অম্বেতা কি ল'লা তুমি কি ল'লা আজি একো লোৱা নাই ভাল ভাল টিকলিকে কেনেকুৱা পাইছা ভাল লাগিছে তাই ট্ৰেইনখনত উঠিবলৈ পালেহে শান্তি পাব আৰু ন টিকলি ট্ৰেইনত উঠিবলৈহে আছে তাই খোৱাহিছ চব কালি কিনিলে মাইনা উঠিব নেকি ট্ৰেইনত নুঠা ডাঙৰ উঠিব হা চকৰিত উঠিব টিকলি জেঠাই চকৰিত উঠিব নেকি চালনী চালনীখন মস্ত চালনী হেৰি কৰা বুন্দিয়া চুন্দিয়া বনোৱা চাগে ন খাই বৈ লৈ এতিয়া এফালে মেইন মানে মণিফাই দোকান ফালে আহি আছোঁ খাই বৈ লৈ সেইফালে এতিয়া আৰম্ভ কৰিছোঁ বজাৰ কালি ভালকৈ দেখাবলৈ নহ'লে ইমান মানুহজনো ভিৰ ভাৰো নাছিলে আজি মানুহ সেয়া আৰম্ভ মানে কি 9টামান বজাৰ পৰাহে ভিৰ হ'ব আৰু এতিয়া
লাহেকৈ এতিয়া বেছি সময় হোৱা নাই 9:30মান বাজিছেহে কালি সেই ফুল চুল সেইবিলাক কালিতো কোনো মানুহ দুটোৱে নাছিলে এতিয়া সেই লাহে লাহে সেই ভিৰ ভাৰ আৰম্ভ হৈছে আৰু বাগান এৰিয়া নহয় চব মানুহ আজৰি চাজৰি হৈ মেলি লৈ পেলাই 9টা বা ৰাতি 2টামান বজালৈকে থাকে ভিৰ 2টা 3টালৈকে হয় মানুহ ৰাতি পুৰা মানুহ মানুহ আহিবহে এতিয়া সেই আৰম্ভ হৈছেহে আৰু লাহে লাহে তাকে চাই আছোঁ কি ল'লোঁ বা ঘৰত দেখাই আছোঁ মই তেনেকৈ বেছি একো লোৱা নাই 2টা এটা বস্তু লৈছোঁ আৰু এইফালে সেই সিটো চাইডতো সেই গান চান বাজি থকাৰ কাৰণে কথা ক'বই পৰা নাইকিয়া খালি ভিডিঅ'বিলাকে কৰি আছোঁ বেটা নোলায় তাৰ লাষ্ট খালি ভিডিঅ' চিডিঅ' কৰিবলৈ সেই কাণ খুলি চাওঁ ৰ'ব সেইটো চাইডে সেইবিলাক ইয়েৰিংবিলাক চাই লওঁ তোমাক খেলা বস্তুকেইটা দেখুৱাই দিয়াচোন এইফালে দেখিলি তোমাক খেলা বস্তুকেইটা ঘড়ীটো দেখুৱাই দিয়া ঘড়ীটো এইটো টিকলিকৰ ঘড়ী Okay.
आरती अकमान शुनि ललो शुनि मेली लै पे क्या कि प्रोग्राम हल जो क्या चाई गई ललो और इतना घर जाबले ओलाइसो अलरेडी इतना 10:30 बाजिए गल और इफाले मानुहर भीड़ लगिसे सा मैं अथनि आहते कोৱা नासिलो जानो जे इतना पूरा रातिहे भीड़ लगे इतना 2-3টালৈকে पूरा मानुहটো भीड़ भाड़ हो থাকিব इतना जाबले लैसो कत दिसिला सेंडल एनो सेंडल বিচাৰি ফুৰিছে যাওঁ এতিয়া পটাপট ঘৰলে आपला अथनि এই যে টিকলি টিকলি টিকলিকৰ বস্তু পাই লৈ পেলাই একদম पूरा खुश এটা গান চান বন্ধ যে এতিয়া কপিয়া চপিয়া নালাগে একদম পুৰা মানুহৰ ভিৰ লাগিছে আৰু এতিয়া সেইফালে এতিয়া গোটেই ৰাতি 2-3-4 মান বজালৈকে থাকিব ভিৰ এতিয়া 3-4লৈকে মানুহ থাকিব ডাঙৰ পুৰা ভিৰ থাকিব সেইকাৰণে পটাপট ওলাই যাওঁ বহুত সময়কে 7:30 আহি এতিয়া এফালে 11টা বাজিবলৈ হৈ গ'ল 10:30 বাজি গ'ল পুৰা ভিৰ লাগিছে পটাপট ঘৰলৈ যাওঁ গৈ পেলাই ঘৰত লগ পাইছোঁ এফালে মেলা পৰা আহি পাইছোহি আৰু এনেকুৱা মানুহৰ ভিৰ হৈছে নহয় আৰতি কৰাৰ সময় পাই গ'লো যে সেইকাৰণে সময় বোলো আৰতিখন একেবাৰে চাই কৰি লওঁ আৰু লগতে এইবিলাক কিবা কিবি প্ৰগ্ৰাম হৈ আছে চাই নাথাকিলেও দেৰি হৈ গৈ থাকিব যে আৰু এইফালে সেয়া দেখিছে 11টা বাজিবলৈ হৈ গ'লগৈ যাওঁতে ভাত পানী চব বনাই থৈ গৈছিলোঁ দেৰি হ'ব বুলি তাকে এতিয়া পটাপট যাওঁ ভাত পানী দিমগৈ কৰোঁগৈ আৰু কিকত আনিলোঁ মেলিলোঁ বা ক্লিপটো মই কাইলৈ ইয়াতে এড কৰি দিম এতিয়া অলৰেডি 11টা বাজিবলৈ হৈ গ'ল যে ভাত চাত দিওঁগৈ ভাগৰ লাগিছে তাত কিবা কিবি খালোঁ বাৰু ভোক লগা নাই কিন্তু তথাপিতো ৰাজাক একোৱে দিয়া নাই নহয় তাই সন্ধিয়া পেডিগ্ৰীয়ে দিয়া তাকে তাকো খানা পিনা দিওঁগৈ কৰোঁগৈ আৰু এইফালে যাওঁতে চব বনাই কৰি থৈ গৈ আহিছিলোঁ এইফালে লোকেল চিকেন বনালোঁ আৰু এইটো সাইডে হে গৰমো বেছি যে কাৰণে দাইলতে নেমু টেঙা দি দিছিলোঁ আৰু এফালে খাই মাইনা কানে এফালে পৰ্ক অকমান ড্ৰাই ফ্ৰাই বনাইছিলোঁ টিকলিকা আজি কি কিনিলে দেখুৱাই দিয়াচোন টিকলিকা স্লাইম কিনিলে আজি দিয়া দেখুৱাই দিওঁ দিয়া ইয়াৰ লগত এটো পাইছো ৰবৰ এয়া স্লাইম কিনিলে এয়া স্লাইম হয়নে স্লাইম তাৰপিছতে এয়া ক্লে একদম ঢেৰ ক্লে কিনিছে বনোৱা বস্তু ক্লে কিনিছে তাৰপিছতে আৰু এফালে এটা ঘড়ী এটা কিনিছে এটো কি ঘড়ী জানো বাৰবি ঘড়ী এইটো পিংক কালাৰ বাৰবি ঘড়ী আৰু কি আঙুঠি এইটো একেবাৰে ডায়মণ্ডৰ আঙুঠি কিনিছে টিকলিকে নকলি ডায়মণ্ডৰ আঙুঠি মেলাত কিনা এইটো ঘড়ী আৰু এফালে মই কি ললোঁ বা দেখাই দিওঁ আৰু এফালে মই বেগ এটা কিনিলোঁ মোৰ কাৰণে কালি একোৱে কিনা নহ'ল যে আৰু ভিতৰত এইবিলাক চব টিকলি খটৰে বস্তু মোৰ বস্তু যেনিবা এখন টাৱা এখন কিনিলোঁ
আৰু মোৰ বেগটো সেইটোৱে আৰু ভিতৰত কি আছে দেখাই আছোঁ ৰ'ব এইফালে টিকলিকৰ এইটো ইৰেজাৰ পাণ্ডা ইৰেজাৰ টিকলিকৰ এইটো পাণ্ডা ইৰেজাৰ কিমান মৰম লগা দেখিবলৈ আৰু এইফালে টেবুল কাপোৰ এখন কিনা হৈছে ডাইনিঙৰ মেট এইখন ডাইনিঙৰ মেট দৰকাৰ হৈয়ে থাকে যে ঢেৰ দৰকাৰ হৈ থাকে এইখন ব্লেক কালাৰ ডাইনিং মেট তাৰপিছতে এইটো কি কিনিলে জানো এওঁ চাৰ্ট এটা কিনিলে এইটো চাৰ্ট এটা আৰু কিছুমান বস্তু সেই ডাঙৰ বা বেগতো আছে পিছত দেখাম আৰু যদি সময় হয় আৰু এইফালে সেই চবৰে ভাগৰ যুগৰ লাগি আছে বহি আছে চবৰে গেটআপ চেঞ্জ হৈ গৈছে মেলা ঘূৰি ঘূৰি আৰু এইফালে এতিয়া সেই 11টা বাজি গ'ল আৰু এতিয়া ব্লগটো সামৰি দিওঁ আৰু পেলে বেলেগ নহয় এই জাৰ এটা কিনা হৈছিল আৰু জানো কি এওঁ কিনিছিলে মই কিনা বস্তুকেইটা দেখুৱাই দিলোঁ টাৱা মই কিনিছিলোঁ বাৰু আৰু এওঁ কিবা কিবি কিনিছিলে গম নাপাওঁ বাৰু কি কিনিছিলে দেখুৱালোঁ চব দেখুৱালোঁ খালি সেই জাৰটো খালি ডাঙৰ বাইদেউ বেগত আছে যে সেইকাৰণে দেখুৱাবলৈ নহ'লে আৰু এতিয়া পটাপট যাওঁ ভাত খাওঁগৈ আৰু এইফালে 11টা বাজি গ'ল ঠিক নামি দিয়া লগতে ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই